বঙাইগাঁও জিলাৰ বইতামাৰীত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ। বঙাইগাঁও জিলাৰ বইতামাৰী শিক্ষাখণ্ডই বইতামাৰীস্থিত যতীন্দ্ৰ নাৰায়ণ সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে উক্ত শুভাৰম্ভ কাৰ্যসূচী। কাৰ্যসূচী মৰ্মে শুভাৰম্ভ অনুষ্ঠানৰ এখন সভাও অনুষ্ঠিত কৰা হয়। বইতামাৰী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী কমল কিশোৰ অধিকাৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত শুভাৰম্ভণি অনুষ্ঠান। সভাত উপস্থিত থাকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে বিদ্যালয়সমূহৰ সহ পৰিদৰ্শক, ব্লক MIS কোঅৰ্ডিনেটৰ, ভালেকেইগৰাকী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়া, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সচেতন ৰাইজ। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত 4খন প্ৰাথমিক বিদ্যালয়ক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে আৰু পৰৱৰ্তী সময়ত আন বিদ্যালয়সমূহক পাঠ্যপুথি বিতৰণ কৰিব বুলি জানিব দিয়ে। শিক্ষকৰ লগত লৈ আমাৰ বিষয়া কৰ্মচাৰীসকল লগত লৈ আমাৰ মেইন বিতৰণ কৰা হৈছে আমাৰ উদ্দেশ্য। এই উদ্দেশ্য সফল কৰাৰ কাৰণে আজি আমি JNM মেমৰিয়েল গাৰ্লছ হাইস্কুলত আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। এই সভাত সুন্দৰভাৱে ভাল পৰিৱেশত আমি সেই সভা সমাপ্ত কৰিলোঁ আৰু সভাৰ বিভিন্ন সদস্যসকলৰ তথা উপস্থিতি ৰাইজৰ মন্তব্য প্ৰকাশ কৰা হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছেই। তাতে এটা কথা আমি উল্লেখ কৰিছোঁ যে আমাৰ অসম চৰকাৰে প্ৰত্যেক বছৰত এই বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি আছে। আমি এটা চেষ্টা কৰিম যে 1 বছৰৰ কিতাপ 2 বছৰ ব্যৱহাৰ কৰিব পাৰোঁ নে নাই, এটা আমি চিন্তা কৰি আছোঁ। ইতিমধ্যে আমাৰ শিক্ষকসকলক আমি এটা নিৰ্দেশনাও দিছোঁ যাতে এই ল'ৰা ছোৱালী বা অভিভাৱক গাৰ্জিয়ানসকলক বুজাই আমাৰ কিতাপখিনি যত্ন সহকাৰে আমি 2 বছৰ ব্যৱহাৰ কৰিব পাৰোঁ বুলি এটা আমি মন্তব্য প্ৰকাশ কৰিছোঁ আৰু সকলোৱে মোৰ এই মন্তব্যটো ধন্যবাদ জ্ঞাপন কৰিছে।